পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই কোনটো? উত্তৰটো হ'ল উট পক্ষী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰীয় প্ৰাণী কোনটো? উত্তৰটো হ'ল নীলা তিমি মাছ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰটো হ'ল ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো? উত্তৰটো হ'ল বটগছ। ভাৰতৰ জাতীয় পিতৃ কোন? উত্তৰটো হ'ল মহাত্মা গান্ধী। ভাৰতৰ জাতীয় সংগীত কোনে লিখিছিল? উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ কোনটো? উত্তৰটো হ'ল ছাল। কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰটো হ'ল মংগল গ্ৰহক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি? উত্তৰটো হ'ল ৰেফেলছিয়া। পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো? উত্তৰটো হ'ল হামিং বাৰ্ড। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।